ইথানা লাহে লাহে ৰাতিপুৱা হ'ল তো যাত্ৰা পুনৰ আৰম্ভ কৰি দিলোঁ দে আমি ইয়াত ড্ৰাইভাৰ আৰু মইতো চপা ৰাতি টোপনি নামাৰলোৱে তো টোপনিও লাগি আছে লাহে লাহে কিন্তু কি কৰিম আৰু ব্ৰইলাৰৰ চানা লোড কৰি আনছো না তো টোপনি মাৰবা নৰা সকলে খালী কৰাৰে কথা আমিও আৰু লাহেকে আহি পালো দে খালী কৰা জেগা মানে তো ৰাস্তা দি সোমাই কেনে আহি গেলো জেগা মাখানৰো নাম বেছি নাজানো কিন্তু চিনিহে পাং আৰু অলপ চলপ বাকীবোৰ বাদ দিয়ে এতিয়া খালী কৰা জেগা আহি পালো মানে আৰু লগতে গাড়ীখন সকলে খালীয়ে কৰি দিম মানে চানা মাখানো চপা ৰাতি থাকিল না তো অলপ ডেমেজো পৰবা পাৰে সেইকাৰণে আমিও বেছি দেৰি নকৰি লাহে লাহে খালীয়ে কৰি দিলো দে গোটাই চানা মাখানো ড্ৰাইভাৰকে নমাবা দিছো দে ইথানাৰ বোলে লেবাৰো নাই সেইকাৰণে একে নমাবা দিলো তো গাড়ীখনো খালী কৰি কেনে আহি পালো পেট্ৰল পাম্প মানে গাড়ীটো একো তেলে নাই একেবাৰে শুকাই গৈছে সেইকাৰণে তেলো অলপ ভৰাই ললো লগতে তেল চেল ভৰাই আহি গেলো আৰু পুনৰ ৰাস্তাৰ ফালে মানে আহি থাকাংতো এটা লগৰে ড্ৰাইভাৰ আহি গেলা লগৰ মানে চিনি নাপাং কিন্তু ইয়াৰো কিবা এটা হৈছে বোলে সেইকাৰণে লৈ আহিলো তো ইথানাৰ এতিয়াও নাচাইকিয়া পেট্ৰলৰ গাড়ী কিমান আছে এতিয়া লাহেকে আহি পালো আৰু পঞ্চৰত্ন দলঙো বেছি দূৰ নাই ইয়াৰ পৰা আৰু অলপমান আছে তো যিয়ে নহওক পঞ্চৰত্ন আহি পালো কিন্তু কি কম আৰু কেমেৰা কোৱালিটি বেছি ভাল নহয় সেইকাৰণে বেছি দেৰি নকৰি সকলোৱে সামৰণিয়ে মাৰলো দে তো আজিৰ কাৰণে ইয়ালৈ আছিল পিছত লগ পাম দে আৰু